প্ৰিয় দৰ্শকসকল, যেতিয়া মনুষ্য মৃত্যু হয় তেতিয়া সকলো অংগ কাম নকৰা হয়। কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ যি সময়ত মৃত্যু হৈছিল তেতিয়া অন্তিম সৎকাৰৰ পাছতো এটা বিশেষ অংগ জীয়াই আছিল। প্ৰিয় দৰ্শক, পুৰাণৰ পৰা পোৱা তথ্য অনুসৰি শ্ৰীকৃষ্ণৰ এটা বিশেষ অংগ আজিও জীৱিত অৱস্থাত আছে, যিটো এটা মন্দিৰৰ মূৰ্তিত জীৱিত হৈ আছে। যি সময়ত দ্বাপৰ যুগ আছিল তেতিয়া শ্ৰীকৃষ্ণৰ জন্ম মানৱ ৰূপে হৈছিল। সৃষ্টিৰ নিয়ম অনুসৰি শ্ৰীকৃষ্ণৰ মৃত্যু নিশ্চিত আছিল। কথিত আছিল যে যেতিয়া মহাভাৰতৰ যুদ্ধ সমাপ্ত হৈছিল তেতিয়া গান্ধাৰীৰ সকলো পুত্ৰ মৃত্যু হোৱাত মনৰ দুখত শ্ৰীকৃষ্ণক অভিশাপ দিছিল। যিদৰে মোৰ বংশ সৰ্বনাশ হ'ল, ঠিক সেইদৰেই তোমাৰ বংশ আৰু তুমি সৰ্বনাশ হবা। প্ৰিয় দৰ্শক, এই অভিশাপৰ ফলস্বৰূপে ৩৬ বছৰৰ পিছত লাহে লাহে দ্বাৰকা নগৰ ধ্বংস হৈ গৈছিল। সেইদৰেই সম্পূৰ্ণ যদুবংশ চিৰদিনৰ বাবে ধ্বংস হৈছিল। শ্ৰীকৃষ্ণৰ মনৰ দুখত দ্বাৰকা এৰি এদিন এজোপা গছৰ তলত ধ্যানত মগ্ন হৈ আছিল। তেনে সময়তে জাৰা নামৰ এটা চিকাৰী আহি শ্ৰীকৃষ্ণক এটা হৰিণ বুলি ভাবি ধনুকাঁড়েৰে বধ কৰিছিল। যেতিয়া জাৰাই গম পাইছিল যে সি হৰিণাক বধ কৰা নাই, সি শ্ৰীকৃষ্ণকহে বধ কৰিছিল আৰু জাৰাই শ্ৰীকৃষ্ণক ভুল স্বীকাৰ কৰিছিল। বিধিৰ বিধান জাৰাৰ হাততেই শ্ৰীকৃষ্ণৰ মৃত্যু নিশ্চিত আছিল। জাৰা, তোমাৰ কোনো দুখ নাই। পূৰ্বতে দিয়া অভিশাপৰ অনুসৰি মোৰ মৃত্যু তোমাৰ হাতেৰেই আছিল, সেই বুলি কৈ শ্ৰীকৃষ্ণই প্ৰাণ ত্যাগ কৰিলে। কথিত অনুসৰি শ্ৰীকৃষ্ণৰ প্ৰাণ ত্যাগ কৰাৰ পাছত অৰ্জুন আৰু বলোৰামে অন্তিম সৎকাৰ কৰিছিল। সেই সময়ত শ্ৰীকৃষ্ণৰ শৰীৰ অগ্নিৰ লগত মিলি গৈছিল, কিন্তু শ্ৰীকৃষ্ণৰ হৃদয় যেনেদৰে আছিল তেনেদৰে থাকি গ'ল। প্ৰিয় দৰ্শক, নহয়নে আচৰিত হ'ব লগা ঘটনা? শ্ৰীকৃষ্ণৰ হৃদয় জ্বলি থকা অগ্নিৰ মাজতে জীয়াই আছিল। সেই সময়তে স্বৰ্গৰ পৰা এটা আকাশবাণী আহিল, এয়া ব্ৰহ্মৰ হৃদয়, এই হৃদয় সমুদ্ৰ বুকুত উটুৱাই দিয়া। তাৰ পাছত অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ হৃদয় সমুদ্ৰৰ বুকুত উটুৱাই দিলে। প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণৰ হৃদয়ক ব্ৰহ্ম পদাৰ্থ বুলিও কোৱা হয়। প্ৰতি ১২ বছৰৰ মূৰত ভগৱান জগন্নাথৰ পুৰণি মূৰ্তিৰ পৰা ব্ৰহ্ম পদাৰ্থক উলিয়াই আনি নতুন মূৰ্তিত স্থাপন কৰে। দৰ্শকসকল, আপোনালোকে আৰু এটা কথা শুনি আচৰিত হ'ব, যেতিয়া এই নীতি নিয়ম কৰা হয় তেতিয়া সম্পূৰ্ণৰূপে চহৰখনৰ বৈদ্যুতিক ব্যৱস্থা যোগাযোগ বন্ধ কৰি দিয়া হয়। পূৰ্বৰ পৰম্পৰা অনুসৰি যিজন পূজাৰীয়ে এই কৰ্মভাগ কৰে তেওঁৰ দুটি চকু কাপোৰেৰে ঢাকি লোৱা হয়। কথিত আছে যে যদি এই কৰ্মভাগ খালী চকুৰে কৰা হয় তেতিয়াহ'লে তৎকালীনভাৱে এই কৰ্ম কৰাজনৰ মৃত্যু নিশ্চিত। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টি চাই ভাল লাগিলে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আপুনি পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিছে নাই তলত কমেণ্ট নকৰাকৈ নাথাকিব। ধন্যবাদ।